Subscribe to our YouTube channel and don't forget to press the bell icon to get quick details. হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইচএছ ছেকেণ্ড ইয়েৰৰ ইকনমিক্সৰ চতুৰ্থ চেপ্টাৰটো আজি আলোচনা কৰিম। চেপ্টাৰটোৰ নাম হ'ল পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব। আমি আজিৰ ভিডিঅ'ত এই চেপ্টাৰটো সম্পূৰ্ণভাৱে আলোচনা কৰিব নোৱাৰোঁ। আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম, নেক্সট আমি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম পিছৰ ভিডিঅ'ত। তো চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে যদি চেনেলটোলৈ নতুন আহিছে তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰিবা, আৰু যদি ভিডিঅ'টো চাই কিছু পৰিমাণে উপকৃত হয় তেন্তে ভিডিঅ'টোক লাইক এটা কৰি দিবা। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আমাৰ আজিৰ প্ৰথম বিষয়বস্তু হৈছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ কি। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ কাক বোলে আমি এতিয়া জানি লওঁ। তো আমি আৰম্ভ কৰোঁ। যি বজাৰ গাঁথনিত অগণন সংখ্যক বিক্ৰেতা আৰু কিনোতা থাকে আৰু উৎপাদিত দ্ৰব্যবোৰ সমগুণ বিশিষ্ট অৰ্থাৎ সমজাতীয় বা একে জাতীয় হয়, সেই বজাৰ ব্যৱস্থাক বা গাঁথনিক পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ বুলি কোৱা হয়। বুজি পাইছা? যি বজাৰ গাঁথনিত অগণন সংখ্যক বিক্ৰেতা আৰু কিনোতা থাকে আৰু যিবোৰ বস্তু উৎপাদন হয় সেইবোৰ বস্তু একেজাতীয় হয়, সেই বজাৰ গাঁথনিক পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ বুলি কোৱা হয়। বুজি পাইছা? তো নেক্সট আমাৰ আহিব পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্যবোৰ কি কি। ঠিক আছে, আমি বৈশিষ্ট্যবোৰ জানি লওঁ। বৈশিষ্ট্যবোৰ জানিলে আমি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ কি সম্পূৰ্ণৰূপে বুজি পাম। তো প্ৰথম বৈশিষ্ট্য হৈছে অসংখ্য সংখ্যক বিক্ৰেতা আৰু কিনোতা। অগণন সংখ্যক বিক্ৰেতা আৰু কিনোতাও লিখিব পাৰা। তো এইটো কি, যি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত আমি আগতে পাইছিলোঁ যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত অগণন সংখ্যক বিক্ৰেতা আৰু কিনোতা থাকে। এইটো হৈছে এক নম্বৰ বৈশিষ্ট্য। বুজি পাইছা? নেক্সট বৈশিষ্ট্য আহিব সমগুণ বিশিষ্ট তথা সমজাতীয় দ্ৰব্য। ঠিক আছে, বা সামগ্ৰী। দুই নম্বৰ বৈশিষ্ট্য হৈছে সমগুণ বিশিষ্ট সামগ্ৰী। ঠিক আছে, যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত উৎপাদিত দ্ৰব্যবোৰ সমগুণ বিশিষ্ট তথা সমজাতীয় বা একেজাতীয় হয়। বুজি পাইছা? মনত ৰাখিবা যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত যিবোৰ বস্তু উৎপাদন হয় সেইবোৰ বস্তু সকলোবোৰ একেজাতীয়। ঠিক আছে। ৩ নম্বৰ হৈছে মুক্ত প্ৰৱেশ আৰু প্ৰস্থান। ইয়াতে ব্যৱসায় প্ৰতিষ্ঠান আৰু বিক্ৰেতাৰ মুক্তভাৱে প্ৰৱেশ কৰিব পাৰে আৰু প্ৰস্থান কৰিব পাৰে। ঠিক আছে, পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত বিক্ৰেতা আৰু কিনোতাৰ মুক্ত প্ৰৱেশ আৰু প্ৰস্থান সম্ভৱ হয়। ইয়াতে কোনো বাধা নিষেধ নাথাকে। বিক্ৰেতা এজনে যেতিয়াই তেতিয়াই বজাৰত সোমাব পাৰে আৰু বিক্ৰী কৰিব পাৰে, আৰু কিনোতা এজনে যেতিয়াই তেতিয়াই বজাৰত সোমাব পাৰে আৰু কিনিব পাৰে। ইয়াতে মুক্ত প্ৰৱেশ আৰু প্ৰস্থান সম্ভৱ হয়। নেক্সট আহিব বিক্ৰেতা আৰু কিনোতাৰ সম্পূৰ্ণ জ্ঞান। নেক্সট কি আহিব? বিক্ৰেতা আৰু কিনোতাৰ সম্পূৰ্ণ জ্ঞান। হৈছে এইটো কি বৈশিষ্ট্যটো আমি জানি লওঁ ডিটেইলছত। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত বিক্ৰেতা আৰু কিনোতা এজনৰ বজাৰৰ উৎপাদিত দ্ৰব্যবোৰ গুণাগুণ, সামগ্ৰীৰ দৰ আদিৰ সম্পৰ্কে সম্পূৰ্ণভাৱে জ্ঞান থাকে। ঠিক আছে, বজাৰত উৎপাদিত সামগ্ৰীবোৰৰ গুণাগুণ কি, সামগ্ৰীবোৰৰ দৰ কি, বিক্ৰেতা আৰু কিনোতাৰ সম্পূৰ্ণৰূপে জ্ঞাত থাকে বা জ্ঞান থাকে। ঠিক আছে। নেক্সট আহিব পৰিবহণ ব্যয় শূন্য বা অনুপস্থিতি। পৰিবহণ ব্যয়ৰ অনুপস্থিতি। মনত ৰাখিবা পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত পৰিবহণ ব্যয় শূন্য বুলি ধৰা হয়। ঠিক আছে, বুজি পাইছা যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত পৰিবহণ ব্যয় নাথাকে। মুঠ বিক্ৰী আয় কি? আমি আগতে মুঠ ব্যয় পাইছোঁ, মুঠ উৎপাদন পাইছোঁ। এতিয়া আমি আলোচনা কৰিম মুঠ বিক্ৰী আয় কি। ঠিক আছে, আমি ডেফিনেশ্যন আলোচনা কৰোঁ। প্ৰথমত এটা নিৰ্দিষ্ট পৰিমাণৰ সামগ্ৰী বিক্ৰী কৰি বিক্ৰেতা এজনে যি পৰিমাণে
মূল্য অৰ্জন কৰে তাক মুঠ বিক্ৰী আয় বুলি কোৱা হয়। ঠিক আছে, বুজি পাইছা? এটা নিৰ্দিষ্ট সামগ্ৰীৰ পৰিমাণ বিক্ৰী কৰি বিক্ৰেতা এজনে যি পৰিমাণে মূল্য অৰ্জন কৰে তাক আমি কি বুলি কওঁ? মুঠ বিক্ৰী আয় বুলি কওঁ। মুঠ বিক্ৰী আয়ক ইংৰাজীত টোটেল ৰেভিনিউ বুলি কোৱা হয়। ঠিক আছে, তো আমি মুঠ বিক্ৰী আয় এটা কেনেকৈ নিৰ্ধাৰণ কৰিব লাগে আমি এতিয়া চাওঁ। TR ইকুৱেল টু P ইনটু Q। ইয়াতে TR মিন্স মুঠ বিক্ৰী আয়, P মানে হৈছে সামগ্ৰীৰ দৰ আৰু Q মানে হৈছে সামগ্ৰীৰ পৰিমাণ। ঠিক আছে, সামগ্ৰীৰ পৰিমাণ, বুজি পাইছা? এইটো ফৰ্মুলা দি আমি মুঠ বিক্ৰী আয় নিৰ্ধাৰণ কৰিব পাৰোঁ। TR ইকুৱেল টু P ইনটু Q, বুজি পাইছা? তো এতিয়া আমি আলোচনা কৰিম মুঠ বিক্ৰী আয়ৰ আয় ৰেখা আৰু ইয়াৰ অংকন প্ৰক্ৰিয়া। ঠিক আছে, তো আমি অংকন কৰিব লাগিব। আমি অংকন কৰোঁ। ঠিক আছে, তো আমাৰ কোৱেশ্চনটো কি হৈছে, প্ৰশ্নটো কি আছিল? তো আমাৰ প্ৰশ্নটো কি আছিল? মুঠ বিক্ৰী আয় ৰেখা অংকন কৰা আৰু আলোচনা কৰা। আমি অংকন কৰিলোঁ, এতিয়া আমি আলোচনা কৰিম। আমি আলোচনা কৰোঁ যে ওপৰৰ চিত্ৰত OX অক্ষৰেখাত সামগ্ৰীৰ পৰিমাণ আৰু OY অক্ষৰেখাত সামগ্ৰীৰ দৰ দেখুওৱা হৈছে। এইটো আমি চিনাকি দিওঁ। ঠিক আছে, TR ৰেখাডাল হ'ল মুঠ বিক্ৰী আয় ৰেখা। হ'ব, চিত্ৰত দেখুওৱা অনুসৰি যিহেতু উৎপাদন শূন্য হ'লে মুঠ বিক্ৰী আয়ো শূন্য হয়, সেয়ে মুঠ বিক্ৰী আয় ৰেখাডাল মূল বিন্দু 0ৰ পৰা আৰম্ভ হৈছে। বুজি পাইছা? এই যিহেতু উৎপাদন শূন্য হ'লে মুঠ বিক্ৰী আয়ো শূন্য হ'ব, সেয়ে মুঠ বিক্ৰী আয় ৰেখাডাল 0ৰ পৰা আৰম্ভ হৈছে। বুজি পাইছা? আকৌ যিহেতু উৎপাদন বৃদ্ধি হ'লে মুঠ বিক্ৰী আয়ো বৃদ্ধি পায়, সেয়ে মুঠ বিক্ৰী আয় ৰেখাডাল সোঁফালে ওপৰলৈ উঠি যোৱা এডাল সৰলৰেখা হৈছে। বুজি পাইছা? এইটোৱে হৈছে মুঠ বিক্ৰী আয়ৰ অংকন আৰু আলোচনা প্ৰক্ৰিয়া। এইটো কোৱেশ্চন ইম্পৰ্টেণ্ট কোৱেশ্চন, পৰীক্ষাত কেইবাবাৰ আহিছে, হয়তো আকৌ আহিব পাৰে, গতিকে ভালকৈ বুজি লোৱা যে ওপৰৰ চিত্ৰত OX অক্ষৰেখাত কি দেখুওৱা হৈছে? মুঠ সামগ্ৰীৰ পৰিমাণ আৰু OY অক্ষৰেখাত দৰ দেখুওৱা হৈছে। আকৌ আমি গম পাওঁ যিহেতু উৎপাদন শূন্য হ'লে মুঠ বিক্ৰী আয়ো শূন্য হয়, সেয়ে মুঠ বিক্ৰী আয় ৰেখাডাল মূল বিন্দু 0ৰ পৰা আৰম্ভ হৈছে। আকৌ যিহেতু উৎপাদন বৃদ্ধি পালে মুঠ বিক্ৰী আয়ো বৃদ্ধি পায়, সেয়ে মুঠ বিক্ৰী আয়ডাল কি হৈছে? সোঁফালে মুঠ বিক্ৰী আয় ৰেখাডাল সোঁফালে ওপৰলৈ উঠি যোৱা এডাল সৰলৰেখা হৈছে। ঠিক আছে, পইণ্টটো হৈছে গড় বিক্ৰী আয় কি? গড় বিক্ৰী আয়ক ইংৰাজীত এভাৰেজ ৰেভিনিউ বুলি কোৱা হয়। তো আমি কাক বোলে আমি জানি লওঁ। উৎপাদিত সামগ্ৰীৰ পৰিমাণৰ প্ৰতি গড় মুঠ বিক্ৰী আয়ক গড় বিক্ৰী আয় বুলি কোৱা হয়। ঠিক আছে, প্ৰতি গড় মুঠ বিক্ৰী আয়ক আমি কি বুলি কওঁ? গড় বিক্ৰী আয় বুলি কওঁ। তো গড় বিক্ৰী আয় কিদৰে নিৰ্ধাৰণ কৰা হয় আমি এতিয়া জানি লওঁ। AR ইকুৱেল টু TR ডিভাইডেড বাই Q। ঠিক আছে, গড় বিক্ৰী আয় সমান মুঠ বিক্ৰী আয় ভাগ উৎপাদনৰ পৰিমাণ। তো ইয়াতে ইয়াৰ মানে হৈছে গড় বিক্ৰী আয়, TR মানে হৈছে মুঠ বিক্ৰী আয় আৰু Q মানে হৈছে উৎপাদনৰ পৰিমাণ। আমি পিছত অংক কৰিম,
এই ফৰ্মুলা দি আমি অংক কৰিম। তো আমাৰ নেক্সট পইণ্টলৈ আমি আগবাঢ়োঁ। আমাৰ আজিৰ আলোচনাৰ নেক্সট বিষয়বস্তু হৈছে প্ৰান্তিক বিক্ৰী আয় কি। প্ৰান্তিক বিক্ৰী আয়ক মাৰ্জিনাল ৰেভিনিউ বুলি কোৱা হয় ইংৰাজীত। তো আমি প্ৰান্তিক বিক্ৰী আয় কি আমি এতিয়া জানি লওঁ। এটা অতিৰিক্ত সামগ্ৰী গোটৰ বাবে পোৱা অতিৰিক্ত মুঠ বিক্ৰী আয়ক প্ৰান্তিক বিক্ৰী আয় বুলি কোৱা হয়। ঠিক আছে, যদি এটা অতিৰিক্ত সামগ্ৰী উৎপাদন কৰা তাৰ বাবে অতিৰিক্ত যিখিনি মুঠ বিক্ৰী আয় হ'ব তাক আমি কি বুলি ক'ম, প্ৰান্তিক বিক্ৰী আয় বুলি ক'ম। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। আজিৰ ভিডিঅ'টোত আমি যিখিনি বস্তু আলোচনা কৰিলোঁ, যদি বুজি পোৱা নাই তেন্তে কমেণ্ট কৰিবা, মই আকৌ বুজাই দিবলৈ চেষ্টা কৰিম। তো আমাৰ যিখিনি বিষয়বস্তু আজি এই চেপ্টাৰৰ লগত যিখিনি বিষয়বস্তু বাকী থাকে সেই বিষয়বস্তুবোৰ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। যদি চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো বজাই দিবা যাতে নতুন ভিডিঅ' আহিলে সোনকালে পাব পাৰা। তো আজিলৈ এইখিনিয়ে। তো ধন্যবাদ।